said I knew my ways up, but she giving all my peers. হেল্ল' গাইজ, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ সৰু মাছৰ চচ্চৰি বিলাহীৰে। তো বলক চাওঁ ৰেচিপিটো কেনেকৈ বনাইছোঁ। ইয়াতে সৰু মাছৰ লগত মই পিঁয়াজ, জলকীয়া, নিমখ, হালধি গোটেইখিনি একেলগত সানি লৈছোঁ। মই কেৰাহী বহাই থৈ দিছোঁ, গৰম হৈ আছে। মাছ ভাজিছিলোঁ, মই সেই তেলতে ভাজিম, বনাম। মই গোটেইখিনি একেলগত বহাই দিলোঁ। এতিয়া মই অলপ সময় ভালকৈ তাক ভাজিম। কমচে কম 5 মিনিটমান মই ভাজি ল'ম ধুনীয়াকৈ পিঁয়াজৰ লগত। এয়া মোটামুটি হৈছে ভজা, আৰু অকণমানি পিছত মই ইয়াৰ ওপৰত বিলাহী দিম। দেখা পাইছে চাগে, এয়া ভজা হ'ল। এতিয়া মই বিলাহী দিলোঁ। বিলাহীখিনি দি অকণমানি লাৰা-চাৰা কৰি ইয়াতে মই আধা কাপ পানী দিম। আধা কাপ পানী দি তাৰপিছত মই 5 মিনিটমান জুইটো চিমত থৈ ঢাকি থ'ম। তাৰপিছত হোৱাৰ অকণমানি আগে মই ধনিয়া পাত দিম। চাই থাকক শেষলৈকে, তেতিয়াহে গম পাব। এতিয়া মই পানী দিলোঁ, এতিয়া মই ঢাকি থ'ম। এয়া চাওক হৈ গ'ল, ৰেডি। থেংক ইউ। মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা সুধিব লগা আছে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে।